গুগল ক্ৰমত গৈ পেলাই UIDAI ক্লিক কৰি দিব। তাৰপিছত প্ৰথম যেটো লিংক আহে সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ খোল খাব এনেকৈ। তাৰপিছত লেংগুৱেজ সিলেক্ট কৰি ল'ব। ইয়াত ইংলিছ সিলেক্ট কৰি লৈছোঁ মই। অলপমান স্ক্ৰল ডাউন কৰি দিব। আধাৰ লক কৰাৰ আগতে আপোনাৰ এখন VID অৰ্থাৎ ভাৰ্চুৱেল ID জেনেৰেট কৰি ল'ব লাগিব। তাৰ কাৰণে অলপমান স্ক্ৰল ডাউন কৰিব। ইয়াত দেখা পাইছে আধাৰ সাৰ্ভিসেছ। ইয়াত দেখা পাই আছে ভাৰ্চুৱেল ID জেনাৰেটৰ। ইয়াতে ক্লিক কৰি দিব। জেনাৰেট VID টো সিলেক্ট কৰি ল'ব। কৰাৰ পিছত আধাৰ নম্বৰ বহাই দিব। তাৰ আধাৰ নম্বৰ তাতে আপোনাৰ আধাৰ নম্বৰটো বহাই দিব। দিয়াৰ পিছত কেপচা কোডটো শুদ্ধকৈ বহাই দিব। দিয়াৰ পিছত OTP সেন্ড কৰি দিব। সেন্ড OTP এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP গুচি যাব আৰু এই OTPটো বহাই দিব। বহাই দি ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ ভাৰ্চুৱেল ID জেনাৰেট হৈ যাব। আপোনাৰ মোবাইল নম্বৰটো সেন্ড হ'ব আৰু এনেকৈ আপুনি ইয়াতে স্ক্ৰিনতে দেখা পাব। তাৰপিছত আপুনি বেক হৈ আহিব লাগিব। বেক হোৱাৰ পিছত দেখিব লক আনলক বায়োমেট্ৰিক্স। এই লক ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপুনি লক আনলক আধাৰ যেটো অপশ্যন আছে তাতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনাৰ জেনাৰেট হোৱা ভাৰ্চুৱেল ID বহাই দিব আৰু ফুল নেমটো বহাই দিব যেটো আপোনাৰ আধাৰ কাৰ্ডত আছে। আপোনাৰ আধাৰ কাৰ্ডত থকা নেমটো বহাই দিব। শুদ্ধকৈ বহাই দিব। নাম বহাৰ পিছত আপোনাৰ এৰিয়া পিন কোডটো বহাই দিব। আপোনাৰ এৰিয়া পিন কোডটো বহাৰ পিছত কেপচাটো শুদ্ধকৈ বহাই দিব। বহাই দিয়াৰ পিছত OTP গুচি যাব। এই OTPটো বহাই দিলে আপোনাৰ আধাৰ কাৰ্ডখন লক হ'ব। বৰ্তমান যেহেতু কিবা এটা ইস্যু চলি আছে যাৰ কাৰণে হোৱা নাই, আপুনি এনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন লক কৰিব পাৰিব।